গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক ভালে কুশলে আছে। মোৰ অৱশ্যে বেয়া, আমাৰ আইতা এগৰাকী ঢুকাল। আজি ইয়াত তিলনি কৰ্ম কৰিব যাব ওলাইছোঁ। এখেত দেও আহি পালে আৰু এয়া টোপোলা বান্ধি লৈছে, দেখিছেনে? ঘাটলৈ বুলি। এয়া তুলসী পুলি, ঘি, তামোল পাণ আৰু এইটো দোনা। আমাৰ যিসকল গাঁৱলীয়া চহা গাঁৱলীয়া লোক আছে তেওঁলোকে চিনিয়ে পায়। আৰু দোনা আৰু এয়া মালভোগ কল, গাখীৰ, চাকি আৰু চেনি, মেচ, এনেকৈয়ে আমি ঘাটলৈ বুলি যাব ওলাইছোঁ। বলক আমিনো ঘাটত গৈ কি কাম কৰোঁ সকলোবোৰ দেখুৱাম। এয়া আমাৰ দেও, দেখিছেনে? দিয়ক, সকলোৱে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমি যাতে ভাল ধৰণে চলিব পাৰোঁ। এইকেইদিন সকাম নিকাম ভালে কুশলে যাব পাৰে। আমাক এয়া জহা চাউল লৈছোঁ আৰু এনেকৈ গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকল যাব এতিয়া ঘাটলৈ বুলি। বলক বন্ধুসকল, এনেকৈ আহি আছোঁ, দেখিছেনে সকলোবোৰ? এয়া বলক, এয়া সকলোবোৰ আহি আছোঁ এনেকৈ ঘাটলৈ বুলি। এতিয়া বলক তেন্তে, আৰু ঘাটত কি কৰোঁ সকলোবোৰ দেখুৱামগৈ। আহি ঘাট পাই গ'লোঁ। এতিয়া মানে খুৰাই যিহেতু পিণ্ড সিজাব, সেইকাৰণে খুৰাই এনেধৰণে পানীত ডুব মাৰিব গৈছে, মানে গাটো তিয়াই লৈছে। আৰু তাৰপিছত এনেকৈয়ে এতিয়া পিণ্ড সিজাব। খুৰা মানে হৈছে আমাৰ দেউতাৰ খুৰাকৰ ল'ৰা, আমি খুৰা বুলি কওঁ। আৰু এতিয়া যিগৰাকী এটা ঢুকাইছে সেইগৰাকী এটা হৈছে আমাৰ দেউতাৰ খুৰীয়েক। আমাৰ দেউতাৰ খুৰীয়েক এগৰাকীয়ে জীয়াই আছিলে। এতিয়া আৰু দেউতাহঁতৰ খুৰীয়েক খুৰাক নাই, আৰু এতিয়া দেউতাহঁত পৰিছে। এজন হৈছে আমাৰ দেউতাৰ খুৰাকৰ ডাঙৰ ল'ৰা, তেখেতেই কাচি ধৰিছে, আইতাৰ ডাঙৰ ল'ৰা। এতিয়া এয়া দেউৱে কি পদ্ধতি কৰিছে চাওকচোন। যিহেতু বতাহ মাৰি আছে, সেইকাৰণে চাকি গজি নুমাই নাযাবৰ বাবে এনেকৈ এয়া ব্যৱস্থা কৰি লৈছে দেউৱে। আৰু এনেধৰণে ধনমণিয়ে, নৱজ্যোতিয়ে আৰু ৰূপজ্যোতিয়ে এনেধৰণে যোগান ধৰি আছে দেউক। আৰু এইকেইজনে হৈছে আমাৰ মানুহকেইজন। আৰু এয়া চাওকচোন পিণ্ড কেনেধৰণে সিজাইছে, পদ্ধতিটো চাওক। মই যে ঘৰৰ পৰা হেণ্ডচচটো আনিছিলোঁ জহা চাউলৰ সৈতে, তাতে গাখীৰো যে আনিছিলোঁ, সেই তাতে সিজাই আছে পিণ্ড। এয়া ঘিউখিনি, এইখিনি। আৰু এনেকৈ মানুহবিলাকে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু এইজন খুৰা আকৌ আমাৰ দেউতাৰ সৰু খুৰাকৰ ল'ৰা, তেখেতে তামোল কাটি আছে। যিহেতু তাত ভকতসকলে তামোল খাব, সেইকাৰণে। আৰু এই দোনাটোত তিল আছে আৰু গাখীৰ আছে। দেউৱে জানে আৰু কিহৰ কাৰণে দিছে বাৰু, সেইটো বিষয়ে মই সবিশেষ নাজানো। এনেকৈ দেউৱে কামে কাজে লাগি আছে। দেউজন অৱশ্যে আমাৰ গাঁৱৰে হয় দেই, সেইকাৰণেও বাৰু সুবিধা হৈছে আমাৰ। আৰু এয়া দেখিছেনে, খুৰাজনে নিয়ম নীতি কৰি আসনত বহি ল'লে। তাৰপিছত এতিয়া দেউৱে কৈ আছে কেনেধৰণে কি কৰিব লাগিব, আৰু সেইমতে কামবোৰ চলি আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগে আপোনালোকে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে তেন্তে চেনেলটো, যদি ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট কৰি যাব বুলি আশা কৰিলোঁ। বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ আৰু আগবাঢ়োঁ। কেনেধৰণে কি কৰে, সংস্কৃতত যিহেতু শ্লোকবোৰ মাতিছে বুজি পাইছোঁ, কিন্তু মানে ধৰক কমকৈ বুজি পাইছোঁ। আৰু মানে এইটো কৰি আছে কৰ্মটো, মানে নিজকে শুদ্ধি কৰি আছে। যিহেতু এই আমি এতিয়া য'তে বা ত'তে ঘূৰি ফুৰোঁ, সেইকাৰণে ধৰক অশুদ্ধি হৈ আছে বুলি শুদ্ধি কৰি লৈছে। তাৰপিছতে যিহেতু আত্মাৰ বাবে কামটো কৰা হ'ব, সেইকাৰণে নিজকে শুদ্ধি কৰি লৈছে। আৰু এয়া এনেকৈয়ে কামে কাজে লাগি আছে সকলোবোৰ মানুহ। বন্ধুসকল, ঘাটৰ পৰা আহি পালোঁ। আহি পোৱাৰ পাছত যিহেতু আমাৰ ইয়াত তিলনিৰ দিনা পিঠাগুড়ি খোৱা পৰ্ব আছে, সেইকাৰণে এয়া পিঠাগুড়ি খাব আহিলোঁ। দিয়ক, এয়া দেউতা আহিলে আৰু এয়া খুৰাহঁত বহিব ওলাইছে। আৰু এনেকৈয়ে আমি পিঠাগুড়ি খাওঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ যাচিলোঁ। আৰু অন্য এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।